নলবাৰীত ৰাজতিলক মঞ্চত অঘটন। ৰাজতিলক থিয়েটাৰৰ মঞ্চত অঘটন হৈছে। নৃত্য কৰি থাকোঁতেই হঠাৎ মঞ্চৰ পৰা তলত বাগৰি পৰিল অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। তাৰ পাছতেই ঘটিল এটা ভয়ংকৰ ঘটনা। শ্যামন্তিকাৰ মঞ্চত ইটোৰ পাছত সিটো অঘটন ঘটিছে আৰু বুধবাৰে নলবাৰীত ৰাজতিলক থিয়েটাৰৰ মঞ্চত ঘটিল এই অঘটন। নাটক চলি থকাৰ মাজতেই দৰ্শকৰ মাজত লাগিল হুৱা দোৱা। ৰাজতিলক থিয়েটাৰৰ ৰাজপথৰ ৰাজকুমাৰী মঞ্চস্থ হৈ থাকোঁতেই মঞ্চৰ পৰা বাগৰি পৰে অভিনেত্ৰী শ্যামন্তিকা শৰ্মা। শ্বৰ্ট চাৰ্কিটৰ ফলত মঞ্চৰ পৰা বাগৰি পৰে অভিনেত্ৰীগৰাকী। ৰাজপথৰ ৰাজকুমাৰী নাটকৰ প্ৰথম গীতটোতে ঘটিছিল সেই ঘটনা। আনহাতে সেই মঞ্চত নাট প্ৰদৰ্শনৰ সময়তে বাইকসহ বাগৰি পৰে অভিনেতা যতীন বৰাও। বৰপেটা জিলাৰ চেঙাত চলি আছিল ইতিহাস থিয়েটাৰ দ্বিতীয় নিশাৰ নাট মহাৰাজ। যতীন বৰাই দৰ্শকৰ মাজেৰে গাড়ী চলাই আহি থকা নাট্য মুহূৰ্তৰ সময়তে বাইকৰ সৈতে বাগৰি পৰে দৰ্শকৰ মাজত আৰু দুৰ্ঘটনাৰ কিছু পৰিমাণে আহত হৈছে অভিনেতাগৰাকীও।